তো কি খবৰ নমস্কাৰ স্বাগতম জনাইছো মই এটা ভিডিঅ' মাজলে আৰু আপোনালোকে চাই আছে আছামিজ ধামাকা ব্লগ আৰু এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে কোনো যাতে সিৰিয়াছ নলয় আপোনালোকে নিশ্চয় শুনি আছে 1 সেকেন্ড নালাগে কাপোৰ ধুবলে 2 সেকেন্ড নালাগে ভাত দিবলে আৰু আপোনালোকে ভাবিছে নে মোৰ কোন হয় সৰি কেলা আপোনালোকে ভাবিছে না মোৰ কোন হয় জিএফ হয় আৰু মই হেতু কাৰণে মোৰ জিএফ বনাইছো মোৰ কাপোৰ আৰু ভাত দিব কাৰণে 1 সেকেন্ড নালাগে যে আৰু কেলা এজনে আহিছে সুমি ডাং কাটি তই কি ভাইৰেল বুলি ভাবিছ নেকি তই বা ভাইৰেল কিন্তু এটা কথা কম কল মানুহে খায় কিন্তু তোৰ গাত থকা কলকেইটা মানুহে খাবলৈ আহি তলৰ জংঘলত নুকুমালেই ভাল আৰু মই না তোমাৰ বুকুতে চৰাইটো দেখিছো কিন্তু ঘৰটো দেখা নাই লেফ্ট ফালে নে ৰাইট ফালেটো ৰুনু তই ঘৰত থাকে সোমাই যাব নালাগে তোৰ পিছফালে সোমাই যাব আৰু আপোনালোকে ৰুনু কলাকে বস্তু এটা দেখিলেনে এইটো চাওক যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকে মৰম দিব বাই বাই